আজি আহিলোঁ এগৰাকী মাতৃৰ কাহিনী লৈ পেলাই। মমতাময়ী নাৰী বা মাতৃৰ কথা কৈতো শেষ কৰিব নোৱাৰি। মা এজনীয়ে নিজৰ জীৱনত কিমানখিনি কষ্ট দুখ ত্যাগ কৰে নিজ সন্তানৰ বাবে। তেনে এজনী মাতৃৰ কথাৰে আজি ভিডিঅ'টি আগবঢ়ালোঁ। স্বামীৰ মৃত্যুৰ পিছত এগৰাকী অকলশৰীয়া মাতৃয়ে সমাজৰ সমস্ত প্ৰত্যাহ্বানকো নেওচি নিজৰ সন্তানক ডাঙৰ দীঘল কৰে। সেই মাতৃক এদিনাখন কিছু মানুহে কৈছিলে যে তুমি ল'ৰা ছোৱালীকেইটাক ডাঙৰ দীঘল কৰিব নোৱাৰিবা, অকলে মোক দি দিয়া, মই ডাঙৰ দীঘল কৰিম, তুলি তালি পঢ়াম শুনাম। কিন্তু সেই মাতৃয়ে নিজৰ সন্তানৰ মোহ এৰিব নোৱাৰি বহু কষ্টৰে আনৰ ঘৰত বন বাৰী কৰি নিজৰ চৰিত্ৰক দাগ নলগাকৈ বহু কষ্টৰে কাম কৰি খুৱাইছিল সেই ল'ৰা ছোৱালীক। লাহে লাহে সেই ল'ৰা ছোৱালী পঢ়ি শুনি ডাঙৰ হ'ল, বিদেশত গ'ল, চাকৰি কৰিলে আৰু মাতৃক ফোন এটা কৰিবলৈও পাহৰে। সময়ৰ বাগৰাৰ লগে লগে সৰু ছোৱালীজনীও ডাঙৰ হ'ল আৰু ছোৱালীজনীও নিজৰ জীৱনসংগী পালে। জীৱনসংগী পোৱাৰ পিছত সেই মাতৃগৰাকীক কিন্তু পাহৰি গ'ল। ভাবকচোন, এগৰাকী মাতৃৰ কষ্টখিনিক অনুধাৱন কৰকচোন। কিমান কষ্টৰ মাজেৰে সেই মাতৃয়ে নিজৰ সন্তানক ডাঙৰ কৰিছিল। তেখেতে ইচ্ছা কৰিলে বিবাহত বহিবও পাৰিলে হয় অন্য স্বামীৰ সৈতে, কিন্তু তেনে নকৰিলে। তেনে কৰিলে যে তেওঁ নিজৰ সন্তানে কষ্ট পাব। নিজৰ সন্তানে কষ্ট পোৱা কাম তেওঁ কোনো দিনেই নকৰিলে। গোটেই ৰাতি উজাগৰে কান্দি কান্দি কটাই তথাপিও ৰাতিপুৱা সন্তানৰ সন্মুখত হাঁহিমুখীয়া মুখখন লৈ পেলাই সন্তানক চাহ ভাতৰ যোগান ধৰে। কোনোদিনো দুখৰ কথা অৱগত নকৰে, কোনোদিনো দুখ পোৱাকৈ একো কাম নকৰে সেই মাতৃয়ে। কিন্তু অৱশেষত যেতিয়া ডাঙৰ হয় সেই ল'ৰা ছোৱালীয়ে কিয় অৱহেলা কৰে? কিয় আপোনালোক তেনেকুৱা বাৰু কওকচোন? সেই মাতৃৰ কথা অকণমানো মনত নপৰেনে আপোনাৰ? সেই ত্যাগ, সেই কষ্ট,